चाहिए देखो तो क्या है देखो तो सोना তোমাৰ পেটটো নিচিনাই এইটো নাৰিকলৰ তোমাৰ পেটটো একে দেখোন ইয়াত চোৱাচোন অঁ একে দেখোন লোৱা এইটো লোৱা বমাছ কৰিবানে আৰু বমাছ কৰিলে এইটো দিম বমাছ যদি কৰা এইটো দি দিম তোমাক ভয় কৰি নিদিবি চক খাব ৰাতি নালাগে অঁ তোৰ দিয়া লাৰি দিলা দেখোন লাৰি দিছা অঁ হাতটো দি লাৰি দিছা তুমি ইমান ভয় লাগিছে নেকি হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল আশা কৰিছোঁ আপোনালোকৰ ফালে বৰষুণ দিছে আৰু একদম ঠাণ্ডা পৰিছে আমাৰ ফালে কিন্তু অভাৰ গৰম টেংটেঙীয়া ৰ'দ বৰষুণৰ কাৰণে ৰৈ আছোঁ চকু মেলিব নোৱাৰি মানে বাহিৰৰ ফালে চাব নোৱাৰোঁ চকু এনেকুৱা ৰ'দ দিছে ইমান ৰ'দ দিছে ৰাতিপুৱাৰ পৰাই ৰ'দ এনেকুৱা অক্টোবৰ পালে আহি যেন জুন জুলাইহে ষ্টাৰ্ট হৈছে তেনেকুৱা লাগিছে এনেকুৱা গৰম হয় আৰু তাৰে ওপৰত আমাৰ ৰুমটো আমি য'ত আছোঁ মানে ফাৰ্ষ্ট ফ্ল'ৰত হয় আৰু ওপৰত বেলেগ ফ্ল'ৰ নাই কাষত ধুনীয়া টিংপাতৰ ঘৰ হয় গোটেইবিলাকে মিলি যেন এনেকুৱা লাগে অগ্নিগড়তহে সোমাই আছোঁ যেন তেনেকুৱা লাগে যি কি নহওক ভালে আছে চাগে সকলোৱে আমিও ভালেই আছোঁ আৰু অকণমান কথা পাতিম বুলি আহিছোঁ আপোনালোকৰ লগত তাই অহা যোৱা কৰি আছে মানে বহুত ডিষ্টাৰ্ব দি আছে এই ভিডিঅ'টো বনাব আজিৰ পৰা 2-3 দিন ট্ৰাই কৰি আছোঁ বনাবই দিয়া নাই বহুত ডিষ্টাৰ্ব দি আছে আৰু গৰমৰ কাৰণে বেছি বহুত ট্ৰাইও কৰি থকা নাই যেতিয়া আজিৰ পৰা কেইবছৰমান আগতে আমি পূজা চাব গৈছিলোঁ মনত আছেনে পূজা অহা সময়ত অকণমান ঠাণ্ডাই লাগিছিলে আমাৰ মানে ইমান বেছি অভাৰ গৰম দিয়া নাছিল আৰু তেতিয়া অলপ ঠাণ্ডা পৰিছিলে যিহেতু আৰু এতিয়া দেখিছে পূজাৰ কাৰণে আৰু 20 দিন আছে মাত্ৰ কিন্তু গৰমৰ উৎপাত বাঢ়িহে আহিছে আৰু পূজা বুলি কওঁতে মই মেইন কথাটো আপোনালোকক কওঁ যিটো কাৰণত মই এই ভিডিঅ'টো বনালোঁ মই কেইদিনমান আগতে এটা ভিডিঅ' বনাইছিলোঁ যে আমি ইয়াতে কিমান দিনৰ পৰা আছোঁ আৰু মই হাজবেণ্ডক লগতে মানবিকাতে পাপাকক কিমান দিন লগ পোৱা নাই ফাইনেলি মানে আমি যোৱা টাইম আহি পালে আৰু আমাৰ টিকট হৈ গ'ল তাকে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ কাৰণ আপোনালোকেও যিহেতু ফেমিলি মেম্বাৰেই হয় মোৰ সেইকাৰণে আপোনালোকক জনাম বুলি ভাবিছোঁ আমি অহা মাহৰ 18 তাৰিখে যাম 18 অক্টোবৰে 20 তাৰিখৰ পৰা পূজা নহয় মানে 18 তাৰিখে আমি 18 তাৰিখে যাম 18 তাৰিখে পামগৈ বাৰু ৰাতিকে সেইদিনাখন যামগৈ আমি ইমান দিনে আছিলে প্ৰব্লেম যে কেতিয়া যাম বা ইয়াৰ পৰা ইয়াতে ৰুমটোতো অলপ বহুত প্ৰব্লেম পাইছিলোঁ অলপে নহয় বহুত প্ৰব্লেম হৈ আছিলে যাম বুলি চেঞ্জ কৰাই নাছিলোঁ যিহেতু বহুত প্ৰব্লেম হৈ আছিল আৰু খালি ইয়াৰ পৰা যাব পাৰিলে ৰক্ষা তেনেকৈ ভাবি আছিলোঁ এতিয়া যিহেতু আহি পাইছে টাইমটো মনটো আকৌ বেয়া লাগিব ধৰিছে সকলোকে এৰি যাম আৰু বিশেষকৈ বেয়া লাগিছে কাৰণ যদি যাওঁ সহজতে আৰু আহিব নোৱাৰিম 1-2 বছৰটো কোনো কাৰণত আহিবই নোৱাৰিম এতিয়া যেনেকুৱা চিটুৱেশ্যন এতিয়াই যোৱাটো মানে ভাল নহয় মানে ছেফ নহয় আৰু অহাটোতো একেবাৰে মানে পচিবল নহ'বই আৰু সহজতে মায়ে যিদিনাখনৰ পৰা শুনিছে কন্দা কটা আৰম্ভ কৰিছে মানে কান্দিয়ে আছে মায়ে ষ্টাৰ্ট কৰিছে মোৰ ছোৱালীজনীক মানে মানবিকাক 16 মাহ হৈছে যে তাই আমাৰ মায়ে মোৰ যেতিয়া মোৰ তাই মানে যেতিয়া পেটত আছিলে 7 মান্থছ আছিলে তেতিয়াৰ পৰাই মায়ে মোৰ লগতকৈ আছিলে আৰু এতিয়া 16 মাহ হৈছে তাই এতিয়ালৈ মায়ে তাইৰ লগতে থাকে এনেকৈ আৰু বহুত মৰম কৰে সকলোৱে নাতিনীয়েক মৰম কৰে মায়ে যিহেতু এনিটাইম তাইৰ লগত থাকেয়ে মানে শুনাৰ পৰাই ইমান কান্দি আছে মোৰো বহুত বেয়া লাগিছে মায়ে ডাঙৰ কৰিলে এতিয়াহে কয় যে ল'ৰা ছোৱালীবিলাক অকণমান কথা ক'ব হৈছে যে এতিয়া বহুত বেছি মৰম লাগি আহে সিহঁতৰ আইতাক ককাহঁতৰ বহুতে মৰম লাগি আহে আৰু এইখিনি সময়তে তাই যাবগৈ আৰু গ'লেতো সহজতে মাকো লগ নাপাব সেইকাৰণে বহুত বেয়া লাগিছে মাহঁতে মানে কান্দি আছে মোৰো বেয়া লাগিছে কিন্তু যাবতো লাগিবই আমাৰ প্ৰব্লেমবিলাক শেষ নহয় কেতিয়াও ইমান দিনেতো ইয়াতে থাকোঁতে প্ৰব্লেম আছিলে এতিয়া যাবৰ কাৰণে হৈছে আকৌ প্ৰব্লেম হৈছে এনেকৈয়ে লাইফবিলাক চলি থাকিব আমাৰ
আৰু যাম আৰু বেছি দিন নাই, 18 দিন আছে মাত্ৰ। শ্বপিং কৰিব আছে, শ্বপিং কৰিব লাগিব। আৰু বহুত গৰম যে, সেইকাৰণে মই একো মানে ভালদৰে অহা নাই, যেনেকৈ আছিলোঁ তেনেকৈ ব্লগটো বনাইছোঁ। আৰু ঘৰৰ মানুহবিলাকে সকলোৱে গম পাইছে আমি যাম বুলি, সকলোৱে মাতিছে, ভাত খাবৰ কাৰণে মাতিছে, বা ময়ো যাম সিহঁতৰ ঘৰত মাত দিবৰ কাৰণে, আহিব যিহেতু সহজতে নোৱাৰিম। এইখিনিয়ে আছিলে আজি মোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবৰ কাৰণে। যেতিয়া মানে বহুতবাৰ ৰিটেক কৰি থাকোঁ, এই ভিডিঅ'টো মোৰ আমাৰ 3 দিনৰ আগতে মোৰ টিকেট হৈ গৈছে তেতিয়াৰ পৰাই মই ট্ৰাই কৰি আছোঁ বনাবৰ কাৰণে। কি মানে কিমানবাৰ ৰিটেক কৰি আছোঁ, আৰু লগতে মানবিকে ইমান ডিষ্টাৰ্ব দিয়ে এই গৰমত মানে বাৰ বাৰ তেনেকৈ বনাই থাকিব নোৱাৰি। সেইকাৰণে বাৰ বাৰ বনাই থাকোঁতে মই পাহৰিয়ে যাওঁ, আগতে কি ক'লোঁ এতিয়া কি ক'লোঁ, মই তেনেকৈ পাহৰিয়ে যাওঁ আৰু নকওঁ আৰু নতুনকৈ কিবা এটা বনাম ভালদৰে। তেতিয়াহ'লে আজিলৈ শেষ কৰোঁ, বাই বাই।